Hi guys, আপোনালোক সকলোকে আমাক Hi guys, আপোনালোক সকলোকে আমাৰ টুইনছ ব্লগ নিতুনিতা ইউটিউব চেনেলৰ মই নিতাই স্বাগতম জনাইছো। আশা কৰো আপোনালোক ভালে আছে আৰু আজি হৈছে হোলি আৰু আপোনালোক সকলোকে মোৰ ফালৰ পৰা হোলিৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছো। আশা কৰো আপোনালোকৰ জীৱনটো হোলিৰ দৰে ৰঙীন হওক, সুন্দৰ হওক, মধুৰ। আজিৰ দিনটোতে শ্ৰীকৃষ্ণ গোপিনীসকলৰ লগত ঠাকুৰ খেলা কৰিছিল, ধেমালি কৰিছিল, আবিৰ সানিছিল আৰু সেই পৰম্পৰা অনুসৰি আজি আমাৰ এই সমাজতো সেই হোলীৰ উৎসৱ হিচাপে পালন কৰি আমাৰ মানুহৰ মাজত মিলা প্ৰীতি হিংসা ভাৱৰ বাবে আমাৰ সমাজৰ মাজৰ পৰা এইবোৰ বস্তু লাহে লাহে বিলুপ্তি হ'ব ধৰিছে। সাংঘাতিকভাৱে দুখ লাগে যে আজিৰ দিনত আমাৰ সমাজত মানুহৰ মাজত মিলা প্ৰীতি ভাৱ একেবাৰে নোহোৱা হৈ গ'ল। কেৱল হিংসা ভেদ ভাৱ কি যে কাজিয়া নহয়, সকলোৰে মাজত মানে আজিৰ দিনত যে এনেকুৱা আনন্দ বোলা বস্তুটোৱে নোহোৱা হৈ গ'ল। আমাৰ দিনত সেই বুলি মই বুঢ়া হোৱা নাই বাৰু, আমাৰ দিনত তথাপিও 4-5 বছৰ আগত আমি 10 টকাই পাওঁ 20 টকাই পাওঁ, সেই আনন্দও কিন্তু সুকীয়া আছিলে। আজি মই দেউতাক খুজিলে মই 10 টকা এটা পাম ঘৰত, কিন্তু সেই ঘৰে ঘৰে গৈ 10 টকা 1 টকাকেও মই যদি 10 টকা এটা পাওঁ তেতিয়া সেই আনন্দই কিন্তু সুকীয়া আছিল। কিন্তু সেই আনন্দবোৰ আজিৰ সমাজত একেবাৰে নাইকিয়া। সময়বোৰ আৰু এতিয়াৰ সময়বোৰ মানে এটা উলট পালট পাৰ্থক্য। আপোনালোকেও ফাকু খেলক, সমাজৰ মাজত থকা হিংসা ভাৱ আঁতৰ কৰক, মিলা প্ৰীতি বৰ। অভিভাৱকসকলকো কৈছোঁ যে এটা দিনত আপোনালোকৰ ল'ৰা ছোৱালীসকলো বাহিৰলৈ গ'লে বা ফাকু খেলিবলৈ গ'লে কেতিয়াও বেয়া হৈ যাব নোৱাৰে বা বেয়া নহয়। মোৰ সেইটো বিশ্বাস আছে, কাৰণ এইটো আমাৰ অকল আজি এইটো বস্তু আমাৰ সমাজত পালন কৰা নাই, আগৰ পৰা যুগ ধৰি আগৰ পৰাই পালন। মই অনুৰোধ কৰিছোঁ যে আমাৰ নৱপ্ৰজন্মই যাতে এই বস্তুটো কি বুলি সুধিব নালাগে। আপোনালোকৰ অভিভাৱকসকলেও তাৰ বাবে গুৰুত্ব দিব। অভিভাৱকসকলকো মই কৈছোঁ যে আপোনালোকৰ ল'ৰা ছোৱালীসকলকো বুজাওক, কওক আৰু তেওঁলোকক এদিনৰ কাৰণে হোলীৰ আনন্দ ল'বলৈ বাহিৰলৈ ওলাই পঠালে এজন ল'ৰা বা ছোৱালী কেতিয়াও বেয়া হৈ নাযায়, কেতিয়াও বেয়া হ'ব নোৱাৰে। তেওঁলোকৰ আনন্দহে তেতিয়া বেছি বাঢ়িব। তেওঁলোকৰ মনৰ মাজত থকা আনন্দ উৎসাহ মৰমবোৰ বাঢ়ি গ'লেহে বিলাই দিব পাৰি, নহয় যিমান পাৰি মৰমবোৰ বাঢ়ি যাওক, মৰমবোৰ বিলাই যাওক আৰু তেতিয়াহে মানুহৰ মাজত থকা হিংসা ভাৱবোৰ, সমাজৰ থকা মানুহৰ মাজত থকা হিংসা ভাৱবোৰ লাহে লাহে আঁতৰি যাব আৰু লাহে লাহে আঁতৰি যালে এখন ধুনীয়া সমাজ গঢ়ি উঠিব। আজি আমাৰ দিনত এই বস্তুবোৰ লাহে লাহে নাইকিয়া হৈ যায় আৰু পিছৰ প্ৰজন্মই সুধিব বোলে এইটো কি উৎসৱ, যাতে এইটো নহয়, যাতে এইটো কেতিয়াও হ'ব নালাগে। মোৰ মতে কেতিয়াও হ'ব নালাগে, যে সেই প্ৰজন্ময়ো যাতে গম পাব লাগিব যে আমাৰ এইটো হোলী, আমাৰ ভগৱান শ্ৰীকৃষ্ণই উৎসৱটো পালন কৰিছে, যাতে সেই উৎসৱটো আজিও আমি চলাই আছোঁ। কৰোণাৰ পৰা দূৰত থাকি আপোনালোকেও হোলী খেলক। বহুত দীঘলীয়া নকৰোঁ, আপোনালোকৰ জীৱনটো সুখৰ হওক, শান্তিৰ হওক, ৰঙীন হওক। হেপী হোলী।